ৱাৰ্ড্ৰবটোৰ অৱস্থা দেখিছে, কাপোৰ গোটেই বজাৰ মেলা দি গোটেই কাপোৰবোৰ মানে ক'ৰবাৰ পৰা আহি ডাইৰেক্ট তাতে থৈয়ে দিয়া হয়। সামৰিমকৈ সামৰিবই পৰা সময় নহয়গৈ দেখোন। কেতিয়াবা মানে কি হয়, ইটো সিটো কামৰ ব্যস্তৰ মাজত সামৰিম থ এলাহো লাগে, আৰু মানে কি হয় ইটো সিটো কাম কৰি থকাও হয় ন। আজি বোলো নাই, কাপোৰখিনি সামৰোঁ দেই। কাপোৰ সামৰাত লাগিছোঁ আজি। এযোৰ মাইনাৰ জেঠাইকি দিয়ে কাপোৰ, জোৰণিকৈ দিছিলে মাইনাৰ ভাগৰ। মাইনা কাপোৰযোৰ ধুনীয়াকৈ সামৰি থ'লোঁ। এইযোৰ পাটৰ কাপোৰ, মাইনাক সৰু সুৰাকৈ দিছিলে বিয়াত। তাই এইযোৰ মেইনকৈ পিন্ধিছিলে, বৰ মৰমৰ কাপোৰ। ধুনীয়াকৈ সামৰি কৰি কাপোৰযোৰ থৈ দিছোঁ। তাৰপিছতে তাইৰ কাপোৰখিনি এটা ছাইডত থৈছোঁ আৰু মোৰ কাপোৰখিনি এটা ছাইডত থৈছোঁ। এনেকৈ কাপোৰখিনি জাপিবলৈ আৰম্ভ কৰিলোঁ। এইযোৰ মোৰ বিয়াত দিয়া। ধুনীয়াকৈ কাপোৰবোৰ ইটো সিটোকৈ জাপিবলৈ আৰম্ভ কৰোঁ। তাৰ মাজতে দুযোৰমান কাপোৰ মাইনাৰ মাকৰো আছিলে। মাইনাৰ মাকৰ মানে মাক ঢুকাল। মাইনা 5 বছৰমান থাকোঁতেই মাক ঢুকালে। দেউতাকে মোক দ্বিতীয় বিবাহ কৰাহে আনিছে। তথাপিতো মাইনাই কোনোদিন অনুভৱ হ'বলৈ দিয়া নাই যে মই ধৰি লওক তাইৰ মাহীমাক বা তাইৰ মাকৰ দৰে মই মৰম দিব পৰা নাই বুলি, তেনেকুৱা কোনো অনুভৱ হ'বলৈ দিয়া নাই। বা ময়ো যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এইযোৰ মোৰ বিয়াৰ মেইন ছেটযোৰ। ধুনীয়াকৈ এবাৰ অকণমান লেতেৰা হৈছিলে, এই আগবিলাক মই ধুই আনি পেলাই ইস্ত্ৰি কৰাই থৈ দিছোঁ। মানে ঘৰত নহয় আৰু ধোবাৰ ওচৰত। ময়ো মৰম দিবলৈ চেষ্টা কৰিছোঁ। ভগৱানে নকৰক কোনোদিন মনত যাতে মোৰ বেয়া ভাৱ নাহে বা ল'ৰা ছোৱালীকেইটাৰ প্ৰতি নকৰে বাৰু। মানে মোৰ সুস্থ মজত থকালৈকে কেতিয়াও মই কাকো অন্যায় নকৰোঁ, সেইটো মই জানো। যিমান পাৰোঁ সিহঁতক নিজৰ পৰা আঁকোৱালি লৈছোঁ। বা এটা কথা ভগৱানৰ ওচৰত মই সদায় ধন্যবাদ দিওঁ যে পোনাকেইটাই মোক ইমান আপোন কৰি ল'লে যেন মই কোনোদিন অনুভৱেই কৰিব নোৱাৰিলোঁ যে মই সেই পোনাকেইটা জন্ম দিয়া নাছিলোঁ বুলি। যি কি নহওক, সদায় ভালে আছোঁ। যেতিয়া ভাল থকাটো লাগে, সকলোৰে ভাল হোৱাটো লাগে। পোনাকেইটাৰো ভাল হওক। লগতে মাহঁতেও বাৰু বহুত মৰম সাদৰে বোৱাৰী হিচাপে নাভাবি নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছে, সেইটো কাৰণেও মনটো ভাল লাগে। কি ক'ম আৰু, জীৱনটোত বহুত খেলি মেলি হৈ থাকে ন মানুহৰ। চব ঘাট প্ৰতিঘাত পাৰ কৰি সেই জীৱনটো সুখ মনেৰে জীয়াই থাকিব লাগে, হাঁহি হাঁহি। মই সেইটোৱে ভাবোঁ আৰু। নে কি কয় আপোনালোকে? বৰ বিশেষ দীঘলীয়া নকৰোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু দেই। সকলোকে বাই।